নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত লৈ আহিছোঁ আজি সন্ধিয়াৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ নে বিজেপি 24 ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী ৰহাৰ বিধায়কলৈ। কংগ্ৰেছৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ কিছু মন্তব্য আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত কিছু তোলপাৰ লাগি গৈছে। কংগ্ৰেছৰ বিধায়ক হৈ বিজেপিৰ জয়মালা জপ কৰাত এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত ভিন্ন পৰিস্থিতিয়ে দেখা দিছে। কালিৰ শীতকালীন বিধানসভা চলি থকাৰ সময়তে চৰকাৰৰ পক্ষত সমৰ্থন দিয়াৰ কথা সদৰি কৰিছিল ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। কংগ্ৰেছ ত্যাগ নকৰাকৈয়ে বিজেপি সমৰ্থন কৰাক লৈ কংগ্ৰেছ দলতো তোলপাৰ লাগি গৈছিল, যাৰ বাবে বিজেপিমুখী কংগ্ৰেছী বিধায়ক শশীকান্ত দাসলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সোমবাৰৰ সন্ধিয়া কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। তেওঁ কিদৰে দলৰ শীৰ্ষ নেতৃত্বক অৱগত নকৰাকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সেই বিষয়ে তেওঁক প্ৰশ্ন কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জাৰি কৰা এই কাৰণ দৰ্শোৱা জাননীত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ মুকলি সমৰ্থন দিয়া বিষয়টোৱে দলৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে দলৰ নিয়ম শৃংখলাৰ বিৰূপ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰিছে। সেয়ে 24 ঘণ্টাৰ ভিতৰতে বিধায়ক শশীকান্ত দাসক কাৰণ দৰ্শোৱাক জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে এই সমস্ত ঘটনা সন্দৰ্ভে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে প্ৰথমে অৱগত কৰিছিল। তাৰ পিছতে শশীকান্ত দাসেও সোমবাৰে দুপৰীয়া অসম বিধানসভাৰ সচিবালয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওচৰতো চৰকাৰী পক্ষত সমৰ্থন দিয়াৰ কথা সদৰি কৰিছে। পৰৱৰ্তী খবৰটি হৈছে এফালে বিধানসভা অধিৱেশন, আনফালে অসমলৈ মমতা বেনাৰ্জীৰ আগমন। কিন্তু তাৰ বিপৰীতে আজি দিল্লীলৈ উৰা মাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এফালে অসমত বৰ্তমানে শীতকালীন বিধানসভা অধিৱেশন চলি আছে, আনফালে অসমলৈ আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আগমন। কিন্তু তাৰ বিপৰীতে আজি দিল্লীলৈ উৰা মাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জী গুৱাহাটীলৈ অহাৰ দিনটোতে দিল্লীলৈ উৰা মাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুৱাতেই দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 21 ডিচেম্বৰ মঙলবাৰে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৈঠক সামৰি মঙলবাৰে নিশাই পুনৰ দিছপুৰলৈ উভতি আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জৰুৰী বিষয় আলোচনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে তলব কৰা বুলি জানিব পৰা গৈছে, যাৰ বাবে শীতকালীন বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খবৰটি হৈছে 6 মাহত হিমন্তৰ 11,000, 5 বছৰত সৰ্বাৰ 51,000 ঋণ। অসমৰ ইতিহাসত আটাইতকৈ ধাৰুৱা চৰকাৰ বিজেপি চৰকাৰ, এই বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। আৰু লগতেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ সবাতোকৈ ধাৰুৱা চৰকাৰ। অসম বিধানসভাৰ বাহিৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ কটাক্ষ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমালোচনা কৰি অখিল গগৈৰ মন্তব্য, অসমৰ ইতিহাসৰ সবাতোকৈ ধাৰুৱা চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাত্ৰ 6 মাহতে ধাৰ ল'লে 11,000 কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত বিত্তমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত ধাৰ লৈছিল 51,000 কোটি টকা। বিজেপি চৰকাৰে সৰ্বমুঠ ধাৰ ল'লে 62,000 কোটি টকা। ইয়াৰ পূৰ্বে অসমৰ ইতিহাসত সবাতোকৈ ঋণ আছিল 2016 চনৰ 31 মাৰ্চ পৰ্যন্ত 41,000 কোটি টকা। বিজেপি চৰকাৰে সেই ইতিহাস ভংগ কৰিলে 62,000 কোটি টকাৰ ঋণেৰে অসমৰ ইতিহাসৰ সবাতোকৈ ধাৰুৱা চৰকাৰ আৰু ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ ভিতৰত আটাইতকৈ ধাৰুৱা চৰকাৰ হিচাপে পৰিগণিত হৈছে। অসম বিধানসভাৰ বাহিৰত এইদৰে সাংবাদিকৰ আগত অখিল গগৈয়ে বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। পৰৱৰ্তী খবৰটি হৈছে আৰম্ভণিতেই উত্তপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজিৰ দ্বিতীয়টো দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ দ্বিতীয়টো দিনৰ কাম কাজ। আৰম্ভণিতেই উত্তপ্ত হৈ পৰিছে সদন। অধিৱেশনৰ দ্বিতীয় দিনটোতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ব। ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি সদনৰ বাহিৰত সাব্যস্ত কৰিব প্ৰতিবাদ। এইবাৰ শীতকালীন অধিৱেশনৰ 16খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইফালে অধিৱেশন চলি থকাৰ মাজতেই দিল্লীলৈ তলব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত দিনৰ ভাগত সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক। বিজেপিৰ সভাপতি জে পি নাড্ডাও সাক্ষাৎ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যৰ শেহতীয়াকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব। পৰৱৰ্তী খবৰটি হৈছে ৰাজ্যৰ মুক্তিযুঁজাৰুসকলৰ বাবে সুখবৰ। ৰাজ্যৰ চৰকাৰে বৃদ্ধি কৰিছে মুক্তিযুঁজাৰুসকলৰ পেঞ্চন। ৰাজ্যৰ মুক্তিযুঁজাৰুসকলৰ পেঞ্চন প্ৰতি মাহে 21,000 টকাৰ পৰা 37,000 টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যৰ সকলো মুক্তিযুঁজাৰুৰ ক্ষেত্ৰত এই নিৰ্দেশ কাৰ্যকৰী কৰা হ'ব। উল্লেখ্য যে পেঞ্চন বৃদ্ধিৰ বাবে মুক্তিযুঁজাৰুসকলে দাবী জনাই আহিছিল। পৰৱৰ্তী খবৰটি হৈছে অমিক্ৰণৰ ভয়াৱহতালৈ লক্ষ্য কৰি দেশৰ এইখন ৰাজ্যত পুনৰ আৰম্ভ কৰিলে সান্ধ্য আইন। সমগ্ৰ বিশ্বতে নতুন ভয় খেদি ফুৰিছে জনসাধাৰণক। অমিক্ৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ইতিমধ্যে বিশ্বৰ কেইবাখনো ঠাইত কাৰফিউ লগাই দিয়া হৈছে। ব্যতিক্ৰম নহয় ভাৰততো প্ৰতিদিনে অমিক্ৰণ ভাইৰাছৰ আক্ৰান্তৰ খবৰ লাভ কৰি থকা হৈছে। বৰ্তমানে সমগ্ৰ দেশতেই অমিক্ৰণ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় 174 গৰাকী, যি সংখ্যা আজিৰ দিনটোত পিছলৈ বুঢ়াৰ পৰা মাত্ৰা আকাংক্ষাই আছে। সেয়ে অমিক্ৰণ ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি গুজৰাটৰ ৰাজ্যৰ 8খন প্ৰমুখ চহৰত সান্ধ্য আইন লগাই দিছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 31 ডিচেম্বৰলৈ বাহাল থাকিব এই সান্ধ্য আইন। ৰাজ্যখনৰ অন্যতম চহৰ আহমেদাবাদ, ৰাজকোট, চুৰট, বদোদৰা, জামনগৰ, ভাৱনগৰ, গান্ধীনগৰ আৰু জুনাগড়ত নিশা 1 বজাৰ পৰা পুৱা 5 বজালৈ প্ৰযোজ্য থাকিব সান্ধ্য আইন। উল্লেখ্য যে বৰ্তমানলৈ গুজৰাটত অমিক্ৰণ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 11 গৰাকী। পিছে দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হোৱা লোক আছে মহাৰাষ্ট্ৰত। সৰ্বাধিক ক্ৰমে মহাৰাষ্ট্ৰত 43 গৰাকী লোক আক্ৰান্ত, দিল্লীত 22 গৰাকী লোক আক্ৰান্ত, ৰাজস্থানত 17 জন লোক আক্ৰান্ত আৰু কৰ্ণাটকত 14 জন লোক আক্ৰান্ত হৈছে। পৰৱৰ্তী খবৰটি হৈছে অঘটন, অপৰাধীৰ সন্ধানত যোৱা আৰক্ষীৰ ওপৰতে প্ৰায় 200 জনীয়া দুৰ্বৃত্ত দলৰ আক্ৰমণ। বৰপেটাৰ হাউলিৰ সমীপৰ হেলেনাৰ পাম গাঁৱত নিশা বৰপেটা ৰোড আৰক্ষীৰ ওপৰতে দলবদ্ধ আক্ৰমণ একাংশ সংখ্যালঘু সম্প্ৰদায় লোকৰ। বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অধীনৰ হেলেনাৰ পাম গাঁৱলৈ অভিযুক্তৰ সন্ধানত যোৱা বৰপেটা ৰোড আৰক্ষীৰ এটা দলৰ ওপৰতে চলালে আক্ৰমণ। অপৰাধীৰ পক্ষত ওলাই অহা গাঁওখনৰ প্ৰায় 200 জনীয়া দলে দা লাঠি আৰু আন অস্ত্ৰ শস্ত্ৰৰে আৰক্ষীৰ দলটোৰ ওপৰতে আক্ৰমণ চলায়। উক্ত আক্ৰমণৰ আৰক্ষীৰ সৈতে যোৱা ছায়েদ আলী নামৰ লোক এজন আহত হয়। উক্ত আক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু আক্ৰমণকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ অৱশেষত আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়। অৱশ্যে গুলী চালনাৰ ফলত কোনো লোক হতাহত হোৱা সম্পৰ্কে কোনো তথ্য পোৱা নাই। ইপিনে উক্ত আক্ৰমণ আৰক্ষীৰ কোনো লোক আঘাতপ্ৰাপ্ত হৈছে নে নাই সেই সম্পৰ্কেও আৰক্ষীয়ে সদৰি কৰা নাই কোনো কথা। এই ঘটনাক লৈ নিশা হেলেনাৰ পামু গাঁৱত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডক্টৰ প্ৰদীপ শইকীয়াৰ লগতে আৰক্ষীৰ দলত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। ঘটনাটোৰ সৈতে জড়িত হেলেনা পামৰ কামাল মীৰ আৰু ছানিদুল ইছলামৰ লগতে বজালী জিলাৰ চাউলিয়াবাৰীৰ ৰাজিবুল আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে নিশালৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। অপৰাধীক কৰায়ত্ব কৰাৰ বাবে যোৱা খোদ আৰক্ষীৰ ওপৰতে বৰপেটাত সংঘটিত হোৱা দলবদ্ধ আক্ৰমণৰ ঘটনা আৰু আৰক্ষীৰ সহায়কাৰী এজন লোক আঘাতপ্ৰাপ্ত হোৱা ঘটনাক লৈ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য। আহত লোকজনে আৰক্ষীৰ সহায়ৰ বাবে যোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনত অপৰাধীৰ বিৰুদ্ধে এটাৰ পিছত আনটো এনকাউণ্টাৰৰ ঘটনাৰ পিছতে বৰপেটা ৰোডত আৰক্ষীৰ ওপৰত এনে দলবদ্ধ আক্ৰমণৰ ঘটনাই বিশেষ গুৰুত্ব বহন কৰিছে।